যিটো পলালো এতিয়া বাচি গ'লো। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সাগৰ জেজি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ মানে নকওঁ চাগে, যিহেতু থাম্বনেইল লিখিত গম পালেই, তেন্তে বলক গৈ থাকোঁ। এতিয়া তেলটো ভৰাই লওঁ, তাৰপিছত গৈ আছোঁ, বলক। কি আছিলে গম নাপালোঁ, খেদিলে যিটো পলালোঁ এতিয়া বাচি গ'লোঁ। হেলমেট নাছিলে কাৰণে চাগে ধৰিব বিচাৰিছিলে, যিহেতু হ'ব তেতিয়া আগলৈ চাই থাকক। গৈ আছোঁ এতিয়া আমি, যিহেতু ঘৰৰ ওচৰতে গৈছিলোঁ সেইকাৰণে হেলমেট পিন্ধি যোৱা নাছিলোঁ। এইখন হৈছে প্লাষ্টিক পাৰ্ক, এদিন নিশ্চয় সোমাম, আপোনালোকক দেখাম। ৰিজৰ্টত সোমাই অলপ ফটো আৰু ভিডিঅ' বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া আমি কলীয়াপানী ব্ৰিজ পালোহি। কলীয়াপানী ব্ৰিজৰ ছাইডতে এখন বহুত ধুনীয়া ৰিজৰ্ট আছে, চাই লওক। আৰু ৰিজৰ্টখনৰ কাষতে এখন হৈছে মাগুৰী বিল। ইয়াত দুটামান ভিডিঅ' বনোৱা হৈছে চিনেমেটিক দৃশ্যত, চাই ল'ব আপোনালোকে। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইখনেই হৈছে মাগুৰী বিল, চাওক। চাওক, মাছ মৰা সঁজুলি থৈ দিছে। এতিয়া মাছ মাৰিবলৈ নিব এখন নাও। এয়া হৈছে কলীয়াপানী ব্ৰিজ। কলীয়াপানী ব্ৰিজৰ সিপাৰে আছে বাগজান গাঁও। হয়তো সকলোৱে জানে বাগজান গাঁৱত অইল খাটত জুই লাগিছিল। জুই লগাৰ পিছত তাত কেনেকুৱা পৰিস্থিতি হৈ আছে আপোনালোকক তাকে দেখাব গৈ আছোঁ, বলক। ঘৰত জুই লাগিছিল, আপোনালোকক দেখাই আছোঁ, বলক। এয়াই আছে বাগজান, য'ত জুই লাগিছিল। সকলোবিলাক আপোনালোকৰ ভিতৰত সোমাই দেখাম বুলি ভাবিছিলোঁ, যিহেতু নিষিদ্ধ এলেকা বুলি লিখা আছে। আপোনালোকক দেখাব নোৱাৰিম এতিয়া, ভিতৰতে দেখাই দিছোঁ, চাই লওক। এইবিলাক সকলো ঠাই জ্বলি খতম হৈ গৈছিল। আপোনালোকৰ পুৰণা ভিডিঅ' দুটামান দিম, চাই ল'ব কেনেকুৱাকৈ জ্বলিছিল। এতিয়া যাওঁ ঘৰলৈ, কিবা এটা খাই ল'ম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ, বলক। কি অভিলেখ ভাই, কি খাইছা? মোক নিদিয়া নেকি? দিয়া, বঢ়িয়া। এতিয়া চাটুৱা খাওঁ, চাটুৱা খাই ঘৰলৈ যামগৈ আৰু। খাই বৈ তামোল এখন খালোঁ, তামোল খাই মেলি এতিয়া কি কয় অভিলেখ? ক'ৰবাত যাবা নেকি? না এতিয়া ঘৰলৈ যাম। আজি বহুত হৈ গ'ল ভিডিঅ' কৰাটো, অলপ ভাগৰ লাগিছেতো যিহেতু, আৰু ৰ'দটো ইমান জোৰছে দিছে। যাওঁ এতিয়া ঘৰলৈকে যাওঁ বোলা। ঠিক আছে, বলক। আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ আগৰ ভিডিঅ'টো ইমানখিনি মৰম দিলে তাৰ বাবে মোৰ বহুত অন্তৰফালৰ পৰা ধন্যবাদ। আৰু এইটো ভিডিঅ'টো যাতে সেইদৰে মৰম দিয়ে তাকে আশা কৰোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।